নমস্কাৰ, মই নিবেদিতা বৰা স্বাগতম জনাইছো ডি নিউজ আৰু ডি নৰ্থ ইষ্টলৈ। ৰাজ্যৰ বিভিন্ন প্ৰান্তত এতিয়া গ্ৰীষ্মকালীন কৰ্মশালা আৰম্ভ হৈছে আৰু তাৰ লগতে এবাৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু কামৰূপ জিলা প্ৰশাসনৰ সহযোগত বিধানসভা সমষ্টি ভিত্তিক গ্ৰীষ্মকালীন কৰ্মশালাৰ যি অনুষ্ঠিত হৈছে সেয়া ৰামদিয়াতো আজিৰে পৰা শুভাৰম্ভ হৈছে আৰু পঞ্চম মিলন সংগীত একাডেমীৰ আয়োজনত অনুষ্ঠিত গ্ৰীষ্মকালীন কৰ্মশালাত কণ শিশুসকলক ভূপেন্দ্ৰ সংগীত, লোকসংগীত আৰু পুৰণি গীতৰ ওপৰত প্ৰশিক্ষণ দিয়া হৈছে। বন্তি প্ৰচলনেৰে অনুষ্ঠানটো শুভাৰম্ভ কৰে সাংস্কৃতিক উন্নয়ন বিষয়া মানসজ্যোতি চৌধুৰীয়ে। অনুষ্ঠানত বিনন্দী চন্দ্ৰ মেধি মহাবিদ্যালয়খনৰ ডক্টৰ বিশ্বজিৎ দাস, মহাবিদ্যালয়খনৰ সহকাৰী অধ্যাপক ডক্টৰ মুকুট পাঠক, ৰেৱতী ডেকা মজুমদাৰকে ধৰি বহু সংখ্যকে অংশগ্ৰহণ কৰে। প্ৰশিক্ষক ৰূপে অংশগ্ৰহণ কৰে অধ্যক্ষ পঞ্চম মিলন সংগীত একাডেমী তথা ৰাম সৰস্বতী একাডেমী সংগীতৰ শিক্ষয়িত্ৰী তথা এ গ্ৰেড অনাটৰ শিল্পী ডলি বৈশ্য, কণ্ঠশিল্পী মইনুল হক, বাদ্যযন্ত্ৰ শিল্পী পদ্মেশ্বৰ মালাকৰে। আৰু বিনন্দী চন্দ্ৰ মেধি মহাবিদ্যালয়ৰ ৰামদিয়াত অনুষ্ঠিত গ্ৰীষ্মকালীন কৰ্মশালাত অঞ্চলটোৰ ভালেমান শিশুৱে অংশগ্ৰহণ কৰা দেখিবলৈ পোৱা গ'ল। ৰাজ্যৰ এতিয়া বিভিন্ন ঠাইত বিধানসভা সমষ্টিৰ ভিত্তিত গ্ৰীষ্মকালীন কৰ্মশালা অনুষ্ঠিত হৈছে আৰু সেই অনুসৰি সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু কামৰূপ জিলা প্ৰশাসনৰ সহযোগত ৰামদিয়াতো বিধানসভা সমষ্টি ভিত্তিক গ্ৰীষ্মকালীন কৰ্মশালা আজিৰে পৰা শুভাৰম্ভ হৈছে। পঞ্চম মিলন সংগীত একাডেমীৰ দ্বাৰা অনুষ্ঠিত গ্ৰীষ্মকালীন কৰ্মশালাত কণ শিশুসকলক ভূপেন্দ্ৰ সংগীত, লোকসংগীত আৰু পুৰণি গীতৰ ওপৰত প্ৰশিক্ষণ প্ৰদান কৰা হয় আৰু বন্তি প্ৰচলনেৰে অনুষ্ঠানটি আৰম্ভ কৰে সাংস্কৃতিক উন্নয়ন বিষয়া মানসজ্যোতি চৌধুৰীয়ে। আৰু অনুষ্ঠানত বিনন্দী চন্দ্ৰ মেধি মহাবিদ্যালয়খনৰ অধ্যক্ষ ডক্টৰ বিশ্বজিৎ দাস, মহাবিদ্যালয়খনৰ সহকাৰী অধ্যাপক ডক্টৰ মুকুট পাঠক আৰু ৰেৱতী ডেকা মজুমদাৰে অংশগ্ৰহণ কৰে। অন্যহাতে প্ৰশিক্ষক ৰূপে অংশগ্ৰহণ কৰে ডলি বৈশ্য তথা কণ্ঠশিল্পী মইনুল হক আৰু বাদ্যযন্ত্ৰ শিল্পী পদ্মেশ্বৰ মালাকাৰে। আৰু বিনন্দী চন্দ্ৰ মেধি মহাবিদ্যালয়ৰ ৰামদিয়াত অনুষ্ঠিত গ্ৰীষ্মকালীন কৰ্মশালাত অঞ্চলটোৰ ভালেমান শিশুৱে অংশগ্ৰহণ কৰাও দেখিবলৈ পোৱা গ'ল। হয়, এতিয়া বিধানসভা সমষ্টিসমূহত সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু জিলা প্ৰশাসনৰ সহযোগত গ্ৰীষ্মকালীন কৰ্মশালা অনুষ্ঠিত হৈছে। তাৰ মাজতে এইবাৰ ৰামদিয়াতো সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু কামৰূপ জিলা প্ৰশাসনৰ সহযোগত বিধানসভা সমষ্টি ভিত্তিত গ্ৰীষ্মকালীন কৰ্মশালা অনুষ্ঠিত কৰা হৈছে আৰু পঞ্চম মিলন সংগীত একাডেমীৰ আয়োজনত অনুষ্ঠিত গ্ৰীষ্মকালীন কৰ্মশালাত কণ শিশুসকলক ভূপেন্দ্ৰ সংগীত, লোকসংগীত আৰু পুৰণি গীতৰ ওপৰত প্ৰশিক্ষণ প্ৰদান কৰা হৈছে আৰু বন্তি প্ৰচলনেৰে অনুষ্ঠানটি শুভাৰম্ভ কৰে সাংস্কৃতিক উন্নয়ন বিষয়া মানসজ্যোতি চৌধুৰীয়ে। আৰু অনুষ্ঠানত বিনন্দী চন্দ্ৰ মেধি মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ বিশ্বজিৎ দাস, মহাবিদ্যালয়খনৰ সহকাৰী অধ্যাপক ডক্টৰ মুকুট পাঠক আৰু ৰেৱতী ডেকা মজুমদাৰে অংশগ্ৰহণ কৰে। লগতে প্ৰশিক্ষক ৰূপে অংশগ্ৰহণ কৰে পঞ্চম মিলন সংগীত একাডেমী তথা ৰাম সৰস্বতী একাডেমী সংগীতৰ শিক্ষয়িত্ৰী এ গ্ৰেড অনাটৰ শিল্পী ডলি বৈশ্যই তথা কণ্ঠশিল্পী মইনুল হক আৰু বাদ্যযন্ত্ৰী শিল্পী পদ্মেশ্বৰ মালাকাৰে। আৰু বিনন্দী চন্দ্ৰ মেধি মহাবিদ্যালয় ৰামদিয়াত অনুষ্ঠিত গ্ৰীষ্মকালীন কৰ্মশালাত অঞ্চলটোৰ ভালেমান শিশুৱে অংশগ্ৰহণ কৰা দেখিবলৈ পোৱা গ'ল। সমষ্টিৰ পৰা আৰিয়াসমূহ আৰম্ভ হৈ আছে। আমাৰ এই বিধানসভা সমষ্টি হাজো শুৱালকুছিৰ আমি হাজোত কৰিছোঁ। হাজো ৰামদিয়াৰ নামপাৰাত তাত বিনন্দী চন্দ্ৰ মেধি মহাবিদ্যালয়, এই বিদ্যালয় আমি বাছনি কৰি লৈছিলোঁ। ছাৰৰ লগত বহুদিন আগতে কথা বতৰা পাতিছিলোঁ। যেতিয়া আমাৰ এই কৰ্মশালাখনি পাতিবলৈ আমাক সুযোগ দিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰ, তেওঁলৈ বহুত ধন্যবাদ জানিছোঁ। কাৰণ আজিকালি যিটো পৰিস্থিতি হৈছে, ল'ৰা ছোৱালী পইচাৰ অভাৱত কিছুমান কাম
শিকিবও নোৱাৰে, কাৰণ তেওঁলোকৰ পইচাৰ অভাৱত শিকিব নোৱাৰে কাৰণে তেওঁলোকে বহুত পিছ পৰি থাকে। কিন্তু এই ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে যিটো এই সুযোগকণ দিছে সকলোকে বিনামূলীয়াকে আমাৰ সকলো ল'ৰা ছোৱালীয়ে ইয়াতে শিক্ষাদান কৰিব পাৰে। আৰু এই কৰ্মশালাখিনি অকল সংগীতৰেই নহয়, বিভিন্ন ঠাইত নৃত্য, নাটক, চিত্ৰকলা সকলো বিষয়ৰ ওপৰতে এই কৰ্মশালাখনি পাতি আহিছে। সেইবাবে মই বহুত বহুত ধন্যবাদ জনাইছোঁ। আমাৰ ইয়াতে বিনন্দী চন্দ্ৰ মেধি মহাবিদ্যালয় হাজোৰ নামপাৰাত ইয়াতে আমাৰ আজিৰ পৰা আৰম্ভ হৈছে 17 তাৰিখ। 17 তাৰিখৰ পৰা 31 জুলাইলৈকে আমাৰ আৰম্ভ হ'ব। 31 জুলাইত আমাৰ সামৰণি পৰিব। আজি 17 জুলাইত আমাৰ শুভ আৰম্ভণি হৈছে। মানে আমাৰ CDO ছাৰ আহিছে ছয়গাঁৱৰ, আমাৰ মানসজ্যোতি চৌধুৰী ছাৰ তেওঁ আহিছে, আমাৰ উদ্বোধন কৰিছে আমাৰ কাউন্টাৰ ৰেৱতী মজুমদাৰ, আমাৰ বিদ্যালয়ৰে প্ৰিন্সিপাল ছাৰ আছে, অধ্যক্ষা তেওঁ আছে, বিশ্বজিৎ দাস ছাৰ। আৰু এই কৰ্মশালাখনিত মোক বহুত মোৰ লগত সহযোগ কৰিছে মুকুট ছাৰ, তেওঁকো বহুত বহুত ধন্যবাদ জনাইছোঁ। তেখেতো এই মহাবিদ্যালয়ৰে এগৰাকী অধ্যাপক হয়। আৰু এই কৰ্মশালাখনিৰ জৰিয়তে মই ভাবোঁ যে ল'ৰা ছোৱালী বহুতখিনি আয়ত্ব কৰিব পাৰিব, কাৰণ আমাৰ বিষয়টো হৈছে ভূপেন্দ্ৰ সংগীত, লোকসংগীত আৰু আমাৰ পুৰণি আধুনিক অসমীয়া গীত। পুৰণি গীতখিনি আমি যি হেৰাই যাব ধৰিছে, আমি চেষ্টা কৰি আহিছোঁ যেন ল'ৰা ছোৱালীখিনি শুদ্ধভাৱে আমি শুদ্ধ উচ্চাৰণ আমি এইসমূহত ইয়াতে যেন তেওঁলোকক শিকাব পাৰোঁ। উচ্চাৰণ কেনেকৈ কৰে, শব্দবিলাকৰ থ্ৰয়িং কেনেকৈ কৰিব লাগে, কেনেকৈ মানে প্ৰতিযোগিতাত গ'লে তেওঁলোকে ভালভাৱে প্ৰতিষ্ঠা কৰিব পাৰে, তাৰ বাবে আমি ইয়াতে বহুত তেওঁলোকক শিকাম। আৰু ইয়াতে এইদৰে আমাৰ কৰ্মশালাখিনি আৰু মই সকলো অভিভাৱকক মই কথাটো জনাইছোঁ যে অৱগত কৰিছোঁ, তেওঁলোকৰ ল'ৰা ছোৱালীখিনিক আহিব দিয়ক। তেওঁলোকে ইয়াতে বহুত গীত শিকিবলৈ সুযোগ পাব বিনামূলীয়াকৈ। সেইবাবে যিসকলে এতিয়ালৈকে হয়তো গম পোৱাও নাই, তেওঁলোকে কালিৰ পৰাও আহিব পাৰিব। আহিলে আমাৰ ইয়াতে কৰ্মশালাখনিত তেওঁলোকে জইন কৰিব পাৰিব, আহিব দিব। আমি সেইটোৱে আশা কৰিছোঁ। আমাৰ নামপাৰা, অকল আমি যে নামপাৰা বা হাজো ৰামদিয়া ইয়াৰে নহয়, আমাৰ দূৰৰ ল'ৰা ছোৱালীসকলো আমাৰ ইয়াতে আহি অংশগ্ৰহণ কৰিব পাৰিব। এই সুযোগটো সকলোৰে কাৰণে আছে। আচলতে আমাৰ ৰামদিয়াখন এখন মানে সাংস্কৃতিক ঠাই। ইয়াতে অতীতৰ পৰা আমি দেখি আহিছোঁ। ইয়াত মানে বিশেষকৈ যাত্ৰা পাৰ্টি, বিভিন্ন খেল ধেমালি আৰু সংগীতৰ ক্ষেত্ৰতো আমি সদায় আগবাঢ়ি আহিছোঁ। আৰু ইয়াত বিভিন্নজনে সময়ে সময়ে ইয়াতে স্থান দখল কৰিছে অসমত। ইয়াতে আমাৰ থিয়েটাৰ জগতৰ বহুকেইটা অভিনেত্ৰী আমাৰ ইয়াত আছিলে। আৰু সংগীতৰ ক্ষেত্ৰতো আমি অতীতৰে পৰা ইয়াত বিশেষ ভূমিকা অৱলম্বন কৰি আহিছে আমাৰ পূৰ্বপুৰুষসকলে। হয়, আমি আজি আৰম্ভণি কৰিছোঁ। আমাৰ চৰকাৰৰ যিটো নিৰ্দেশনা তাত অৱলম্বন কৰি ইয়াতে আমাৰ যি দলি বস্ত্ৰ বাইদেউৰ নেতৃত্বত আজি ইয়াতে কণকণ শিল্পীসকল, কণকণ বুলি কওঁতে আমাৰ ক্লাছ 7-8ৰ পৰা আৰম্ভ কৰি মাষ্টাৰ ডিগ্ৰীলৈকে এইখিনি ছাত্ৰ ছাত্ৰীক ইয়াত প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছোঁ কৰ্মশালাৰ। ইয়াতে আজি আমি এটা আৰম্ভণিতে গানটো এটা গাইলোৱে আপোনালোকে গম পাইছে। গতিকে আজিৰ পৰা 31 জুলাইলৈকে আমাৰ কাৰ্যসূচী চলি থাকিব। বিধানসভা সমষ্টিৰ পৰা আৰিয়াসমূহ আৰম্ভ হৈ আছে। আমাৰ এই বিধানসভা সমষ্টি হাজো শুৱালকুছিৰ আমি হাজোত কৰিছোঁ, হাজোৰ ৰামদিয়াৰ নামপাৰাত, তাত বিনন্দী চন্দ্ৰ মেধি মহাবিদ্যালয়। এই বিদ্যালয় আমি বাছনি কৰি লৈছিলোঁ। ছাৰৰ লগত বহুদিন আগতে কথা বতৰা পাতিছিলোঁ। যেতিয়া আমাৰ এই কৰ্মশালাখনি পাতিবলৈ আমাক সুযোগ দিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰ, তেওঁলৈ বহুত বহুত ধন্যবাদ জনাইছোঁ। কাৰণ আজিকালি যিটো পৰিস্থিতি হৈছে, ল'ৰা ছোৱালী পইচাৰ অভাৱত কিছুমান কাম শিকিবও নোৱাৰে, কাৰণ তেওঁ Flat for sale. 3 BHK flat available in first and second floor at Pragya Residency. Ready to move. Beltola Bhetapura Road, Sanjuki Bailand. For enquiry, please contact 8822 431840 700 2464 789. Office address Pragya Associates,
House number 64, first floor, Shantipot, Bortila, Borbari VIP Road near Pratiksha Hospital, Guwahati 781036. স্বাস্থ্য সেৱাত এটা ভাল চাকৰি আৰু ভৱিষ্যত গঢ়িব বিচাৰিছে স্বাগতম পিউছ গ্ৰুপ অফ ইনষ্টিটিউচনলৈ যি শ্ৰীমন্ত শংকৰদেৱা ইউনিভাৰ্চিটি গুৱাহাটীৰ সৈতে সংযুক্ত 2003 চনৰ পৰা ফিজিঅথেৰাপি নাৰ্ছিং আৰু পেৰামেডিকেল ছায়েন্সৰ ক্ষেত্ৰত অগ্ৰণী শিক্ষা প্ৰতিষ্ঠান হিচাপে পৰিচিত পাঠ্যক্ৰমসমূহ ক্ৰমে BMLS, B Optimentary, BPT, MPT, MSc Nursing, BSc Nursing, Post Basic BSc Nursing, GNM, ANM আৰু বহুতো যোগ্যতা বিজ্ঞান বা কলা শাখাত উচ্চ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱাটো বাঞ্ছনীয় ভিজিট কৰক www.cpmsc.com অথবা যোগাযোগ কৰক 8811099994 8011311224 Build a bright career in healthcare. Are you looking for a strong career in healthcare sector? Welcome to Pius Groups of Institutions affiliated with Srimanta Sankardeva University of Health Sciences, Guwahati. Since 2003, we have been a trusted name in physiotherapy, nursing and paramedical education. We offer courses like BMLS, B Optometry, BPT, MPT, BSc Nursing, MSc Nursing, GNM and ANM. Eligibility: higher secondary pass in science or art stream. Visit www.cpmsc.com. Call 8811099994 or 8011312247. Pius Groups of Institutions. Build your healthcare career today. Flat for sale. 3 BHK flat available in first and second floor at Pragya Residency.